ওয়েলকাম মাই নৰ্থ ইষ্ট নিউৰ ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি এটা আমি পাৰ্টি খাম, হেপী নিউ ইয়েৰ 1 জানুৱাৰী। গতিকে ব্ৰইলাৰ আনিব গৈছে, ব্ৰইলাৰ আনিম, খাম, আপোনালোকে চাই থাকক। তো গাইজ, কালি এইটো আনিলোঁ খানা খাবৰ কাৰণে, আৰু আজি খানা খাম, যিহেতু ব্ৰইলাৰৰ খানা, গতিকে আপোনালোকে চাই থাকিব। ব্ৰইলাৰৰ খানা খাম, আৰু লগতে এটা কথা হ'ল না, খুৰীৰ লগত আজি প্ৰেংক কৰিম, আপোনালোকে চাই থাকিব প্ৰেংকটো কেনেকৈ। তো গাইজ, খুৰী আহি আছে, গতিকে ওরে তো আর মই তুলিয়া একটা বিয়ার আনংস কি 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 হতে খালে খুৱাম বেলেগ দিন খুৱাম, আজি দুজনে মিলিয়ে খুৱাংছ, পইচা চইচা নাই এনে নাকি? হা কিয় ব্ৰইলাৰ আনিল খুৰী। আলু কাটি লৈছে ৰেডি কৰি, জলকীয়া কাটি লৈছে ৰেডি কৰি, মাংসটো কাটা হ'ল, আৰু হ'ল ইপিনে আমাৰ পিঁয়াজ টিয়াজ চব ৰেডি। গতিকে গাইজ, ব্ৰইলাৰৰ ৰিজেক্ট ভজা ভাজি আছে, কোনে কোনে খাব ভগাই লোৱা হ'ল। তো গাইজ, এবাৰ ৰিজেক্ট ভাজা খাম, আমি ৰিজেক্ট ভাজা খাম। আৰু একটা কথা মনত ৰাখিবি, আপোনালোকে গোটা ব্ৰইলাৰ কিনিবি, কিন্তু ৰিজেক্ট ভাজা ওলাবৰ কাৰণে চেষ্টা কৰিবি। মাংস আনিলে, কাটি আনিলে লাভ নাই, গোটা ব্ৰইলাৰ কিনিবি, কিন্তু ৰিজেক্ট ভাজা খাব পাৰিম, পুৰা মুস্কিল। গাইজ ৰেডি, আমি খানা খাম এতিয়া, আপোনালোকে চাওক খানা খাৱা। ব্ৰইলাৰ মাংস, ব্ৰইলাৰ মাংসৰ খানা গাইজ। গাইজ, খানা খাওয়া শেষ, বহুত ৰাতি হ'ল, এতিয়া ইহঁতে খাই আছে, আমাৰ খাওয়া হ'ল, গতিকে ইহঁতে খাই আছে, ইহঁতৰ খোৱাবিলাক চাওক। কওক গাইজ, নৰ্থ ইষ্ট নিউৰ ব্লগত আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ, টাটা, বাই বাই।